subscribe now and press the bell icon. Good evening guys and welcome back to our YouTube channel. এটা সময় প্ৰায় হৈ গল 6টা বাজি গল আৰু আজি ভাবিছো আমি এটা ফুড চ্যালেঞ্জ কৰো বুলি তো ফুড চ্যালেঞ্জ কৰিম আৰু কি মাংস আৰু ভাত নৰমেল তেনেকুৱা হ'ব আৰু কিবা এটা তো এতিয়া বজাৰলৈ ওলাই যাও আৰু বজাৰত গৈ চাও কিহৰ মাংস আনো তো ভিডিওটো পলম কৰি আৰম্ভ কৰো অলৰেডি দেৰি হৈছে তেন্তে পলক বজাৰলৈ ওলাই যাও Hamaरा bhai kuch challenge karo bhai wo aute aru video bonwa নহল তেন্তে একেবাৰে পাকঘৰতে লগ পাই আছো কিন্তু ব্লগ বনাই এতিয়া ৰেডি কৰি আছো ৰেডি কৰি লগ পাই আছো না ফাইনালি আমাৰ খানা ৰেডি হৈ গল আৰু ইয়া আমি মাংস আৰু অকল ভাতে লৈছো আজি বেলেগ নাই তো ইয়া আপোনাৰ পুৰা এক কাহি ভাতেৰে পুৰা মাংস লৈছো তো দুখন মানে ভগাই লৈছো মাংস দুখন কাইটো সমানে গৈছে তো অকল মাংস মাজত পানী পুৰা যি দুটো কচি পুৰা মাৰি দিব লাগিব কোপা লাগিলে কেৱল পানী আছে হাত বেলেগ নাই তো দেখা যাওক কোনে কিমান খাব পাৰে আৰু কোনোবা এক্সট্ৰাকে ল'ব বিচাৰে আৰু এক্সট্ৰা ভাত ৰেডি কৰাই আছে ল'ব পাৰে সেইটো এক্সট্ৰা চেলেঞ্জ হ'ব যদি কোনোবাই খাব পাৰে তো বৰ্তমান এইখিনি তেন্তে বলক কোনে কিমান ল'ব পাৰে 3 2 1 start তো আধা সময়ৰ পিছত এখন মোৰ কাহি আৰু এখন আমাৰ ৰাইজা কাহি ভাবিছে কোনো পাৰ্টি বনাইছে বিষ্ণু মোৰ বেছি আছে বাৰু তেন্তে ব্লগ চাওক কোন জয় হয় কোন কি তোমাৰ সমাপ্ত বিনাইটো বাকি আছে খাবাৰা এমো কাই চাফা একো নাই হাৰা ৰ না বিনা ভাত ৰাখিছে তো বকাহৰি খাৱা দিছে এইছ যি ধুচি তলফালাই মাথা উঠাই নাই ওপৰফালাই খাবই পাৰা নাই তো হালি একে কি ক'বা মজা তেনেহ'লে ভিউৱাৰ্ছ আজি এনে চেলেঞ্জ এটা কৰিলোঁ গাহৰি মাংস আৰু ভাত তো দেখা পালে চেলেঞ্জটোত মই জয় হ'লোঁ বিনয় হাৰিল যেনেকৈ আহিছে এইছ বকাহৰি হোৱা দিছে সেইটো মোক ক্ৰেডিট সেইটো মই খাব পাৰছোঁ মই খাইছোঁ এওঁ খাব নলাক শাস্তিটো ভুগব লাগিব এওঁ কি শাস্তি দিম এওঁৰ শাস্তিটো কি হ'ব আপোনালোকে কমেণ্টত জনাবচোন নেক্সট ভিডিঅ'টোত আমি এওঁক শাস্তিটো দিব চেষ্টা কৰিম কি শাস্তি হয় জনাই দিব কমেণ্টত যি আপোনাৰ মাথা তলমা কৰিছে সেই তলমা কৰাই কৰাই মাথা নাদাঙিলে এনেকুৱা খাইছে এইবিলাকৰ লগত ভৱিষ্যতে কেতিয়াবা যদি কাৰোবাৰ বিয়া চিয়া বা খাচ চাচ পাতাই এইবিলাকক কেতিয়াও নামাত খাবৰ কাৰণে সেইটো মোৰ ক্ৰেডিট খাব পাৰছোঁ এইটো মই দীপৰে ভাত খোৱা নাই সঁচা কথা কৈছোঁ আজি চেলেঞ্জ কৰি মই দীপৰে ভাত খোৱা নাই বকাহুৰ মাল এইবিলাক মাতি লাভ নাই খাবৰ কাৰণে গম পাই গৈছোঁ আজিয়া বেছি নকওঁ পানিছমেণ্টটো নোপোৱাটোৱে বিচাৰোঁ যদি আপোনালোকে কমেণ্ট কৰি জনাব যদি কিবা পানিছমেণ্ট দিব বিচাৰে আপোনালোকে তেন্তে জনাব তো ল'বলৈ সাজু আছোঁ তেন্তে আজি ভিডিঅ'টো ইমানখিনিতে সামৰি মাৰিলোঁ এই ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিলোঁ ধন্যবাদ বাই বাই গুড নাইট